মুখ্যমন্ত্ৰী কেবিনেটৰ অনুমোদন আছে বুলি ক'লে কি কৈছে? নাই তেনেকুৱা নাই। অলৰেডি সেই বিষয়ত কৰ্টত মানে কেছ চলি আছে আৰু সেই কেছত যিটো পেটিশ্যনাৰে কৈছে যে আজি গভৰ্ণৰে সংবিধানৰ যিটো প্ৰভিজনৰ দ্বাৰা অৰ্থাৎ 16 মানে 6 শিডিউলৰ 16 পেৰিগ্ৰাফৰ মানে যিটো 2 সাব পেৰিগ্ৰাফ আছে সেইটো মতে তেওঁ গভৰ্ণৰে নিজৰ ডিসক্ৰিপশনাৰী পাৱাৰেদি মানে গভৰ্ণৰ ৰুলটো ইম্প'জ কৰিছে, বলবৎ কৰিছে। কিন্তু সাংবিধানিকভাৱে সেইটো সিচুৱেশ্যনটোত বিটিচিৰ এক্সটেনশ্যনৰহে ব্যৱস্থাটো আছিলে সংবিধানৰ পেৰাগ্ৰাফ 2 6 শিডিউলৰ ইয়াৰে 6A তাৰ প্ৰভিজন স্পষ্টভাৱে লিখা আছে। গতিকে এতিয়া কোৰ্টে ডিসাইড কৰিব। গতিকে মানে আপুনি যেটো পিটিশনাৰ সেই পিটিশনাৰৰ যিখিনি যুক্তিযুক্ততা সেই যুক্তিযুক্ততা ডিফেন্সিভ হিচাপে আপোনাৰ গভৰ্ণৰৰ কমিশনাৰ সেক্ৰেটাৰী এটা এফিডেভিট দিছে যে তেওঁলোকে 16(2) মতে কৰিছে মানে গভৰ্ণৰৰ মানে কিবাটো বলবৎ কৰাটো আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা তেওঁলোকলৈ পৰামৰ্শ গৈছিলে যে হেতু সিচুৱেশ্যনটো যেহেতু বিটিচিৰ টাৰ্ম শেষ হ'ল গতিকে ইয়াত কি কৰা যায়। গতিকে ইয়াত দুটা ব্যৱস্থা তেওঁলোকে দেখিছে বুলি দিছিলে মুখ্যমন্ত্ৰীয়ে যে এটাটো হ'ল এক্সটেনশ্যন এটাটো হ'ল গভৰ্ণৰৰ ডিসক্ৰিপশনাৰী আইদাৰ অৰ। এতিয়া কি কৰা যায় সেইটো পৰামৰ্শ গভৰ্ণৰই দিছিলে। তেতিয়া গভৰ্ণৰে নিজে 16(2) মতে ৰুল কৰিম বুলি তেওঁ মানে একৰ্ডিংলি নটিফিকেশ্যন দিয়াৰ কাৰণে 25 তাৰিখে ৰাজ্য চৰকাৰক অৱগত কৰিছিলে। ৰাজ্য চৰকাৰে তেতিয়া আমাৰ WPTBC মিনিষ্ট্ৰী মানে ডিপাৰ্টমেণ্টে যেহেতু নটিফিকেশ্যন কৰিব লাগে তেতিয়া তেওঁ পুনৰ লিগেল ভিউ লৈ ফালে 16(2) মতে ইয়াত বলবৎ নহয় গতিকে 26A মতেহে এক্সটেনশ্যন হ'ব সংবিধানত হিতুহে আছে হিতু সিচুৱেশ্যনত বুলি পুনৰ ফাইলটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক পঠাইছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গভৰ্ণৰক পঠাইছিলে। এতিয়া কথাটো হৈছে যদিও গভৰ্ণৰে নিজৰ ডিসক্ৰিপশনাৰী পাৱাৰটো বলবৎ কৰে 16(2) মতে তথাপিও 20BA 6 শিডিউলৰ সেই পেৰামতে আপোনাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছৰ এপ্ৰুভেল লাগে, কনসালটেশ্যন লাগে। গতিকে সেই কনসালটেশ্যনটো হোৱা নাছিলে আৰু সেই কনসালটেশ্যন হোৱা নাছিল বোলাৰ উত্তৰ হিচাপে যেহেতু মুখ্যমন্ত্ৰী সাজেশন পঠাইছিলে প্ৰস্তাৱ পঠাইছিলে যেহেতু WPTBC মিনিষ্টাৰো যে হেতু নহয় এনেকুৱাহে হ'ব লাগে এক্সটেনশ্যনে হ'ব লাগে বুলি দিছিলে হেতুও কনসালটেশ্যন কৰা বুজাই ডিসিশন যিয়ে নহওক তো এই কথাটোহে এফিডেভিটত কৈছে। গতিকে হেতু কোৰ্টত মানে দুই পক্ষৰ যুক্তিযুক্ততাৰ মাজেদি যাছে কি সিদ্ধান্ত দিয়ে মানে হেতুহে ৰব লাগিব। সিম্পল কথা যে সাপোজ মাৰ্ডাৰ কলিৰে 302 সেকশন আহিব কিন্তু 302 সেকশন বহাৰ পিছত বিচাৰত আহিব যে মাৰ্ডাৰ কৰাৰ মানে প্ৰক্ৰিয়াটো কেনেকুৱা আছিল, নেচাৰ অফ মাৰ্ডাৰটো কি আছিল, হেতু লৈহে জাজমেণ্টে তাক ফাঁসি দিয়া অৰ্ডাৰ দিব না যাৱজ্জীৱন কাৰাদণ্ড দিব না বোলে তেওঁ মানুহক ডাইৰেক্টলি মাৰিম বোলা কৰা নাছিল ভুল ক্ৰমেহে মৰিছিল বুলি তাক মানে দোষমুক্ত কৰিব, এইটো জাছে কৰিব। গতিকে এতিয়া বিটিচিৰ ক্ষেত্ৰতো হিতুই বিচাৰ হৈ আছে। গভৰ্ণৰে নিজৰ ক্ষমতাটো প্ৰয়োগ কৰিব যাওঁতে তেওঁ যিখিনি সেকশন আৰু যিটো সেকশন তাত লগাইছে এজ পাৰ ইয়াৰ বিটিচিৰ যিটো সিচুৱেশ্যন আছিলে সেই সিচুৱেশ্যনটো সেই সেকশন মতে গভৰ্ণৰ ৰুল দিয়াৰ কাৰণে প্ৰযোজ্য আছিল না নাছিল এই বস্তুটো এতিয়া কোৰ্টত বিচাৰ হৈ আছে। সোমবাৰৰ পৰা আৰু শুনানি আছে আমাৰ গভৰ্ণৰ পক্ষ বা চৰকাৰ পক্ষৰ পৰা সেইদিনা শুনানি দিব তো নিশ্চয়কৈ তেতিয়া গম পাম এই গোটেই যিবিলাক সাংবিধানিক প্ৰভিজনৰ ওপৰত পিটিশনাৰে যিবিলাক কথা তাত মানে উত্থাপন কৰিছে এই বিষয়ত তেওঁলোকে কি ধৰণৰ ডিফেন্সিভ দিয়ে আৰু কি ধৰণৰ তেওঁলোকে সংবিধানখন মানে ক'ত কি ধৰণৰ প্ৰভিজন আছে যিটো গভৰ্ণৰে এইটো পৰিৱেশৰ ৰুল কৰিব পাৰে। মানে পিটিশন দিয়াকেইটাই কৈছে গভৰ্ণৰ ৰুল ইয়াত মানে কি কয় ডিপ্লয়ড হ'ব নোৱাৰে, ইম্পজ হৈ যাব নোৱাৰে। এতিয়া পাৰেতো কেনেকুৱা দেখুৱাই দিয়ে কিয় নোৱাৰে এইটো গোটেই 4.5 দিন সংবিধানত গোটেইটো পাত য'ত লিখা আছে এই বিষয়টো আমাৰ মানে কোৰ্টত অলৰেডি পিটিশনৰ পক্ষৰ উঠিলে